এইবিলাক ডকুমেণ্টছবিলাক দেখিছে নহয়, এই ডকুমেণ্টছবিলাক পঠিয়াব লাগে অসমৰ বাহিৰলৈ, মানে যাব পুনেলৈ। আৰু এইফালে খাই লৈছোঁ কফি। আৰু এইখন হৈছে চেগুনবাৰী তিনিআলি আৰু মাৰ্ঘেৰিটাৰ। নমস্কাৰ, মই প্ৰদ্যুৎ মেছে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম আপোনালোকক সকলোকে। আৰু আজি মই গৈ আছোঁ পোষ্ট অফিচলৈ। নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি পেলাই গম পাইছে আপোনালোকে। আৰু যদি আপোনালোকে যদি পঠিয়াবলৈ বিচাৰে বা পঠিয়াব লাগে অসমৰ বাহিৰলৈ বা অসমতে যদি পঠিয়াব লাগে ডাকঘৰ যোগেদি, মানে পোষ্ট অফিচৰ যোগেদি বাই পোষ্ট, তেতিয়াহ'লে কেনেকৈ পঠিয়াব হয়তো বহুতেই নাজানে। আৰু আজিৰ ভিডিঅ'টো তাকেই ভাবিছোঁ, ময়ো আজি প্ৰথমবাৰ পঠিয়াম, তাকো অৰিজিনেল ডকুমেণ্ট। তাতে একচেপ্ট কৰে নে নকৰে সকলোবিলাক তথ্য দিম আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে বলক এতিয়া যাওঁ পোষ্ট অফিচলৈ। ডকুমেণ্টছ লৈ লৈছোঁ আৰু ধেৰ ডকুমেণ্টছ আছে, তিনিখন মানে তিনিজনৰ ডকুমেণ্টছ আছে মোৰ লগত, তো পঠিয়াব লাগে। বলক। চ' গাইজ, আৰু আহি পেলাই পালোহি এতিয়া ধুনুৰ ওচৰত। তাকে ভাবিলোঁ ধুনুকো লগত লৈ যাওঁ। আৰু এইফালে ধুনু ৰাজপুত ওলাইছে আৰু এইফালে মই ৰখি আছোঁ তাৰ কাৰণে। আৰু যিহেতু এতিয়া গৈ আছোঁ পোষ্ট অফিচলৈ, আৰু তাকে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। আৰু হয়তো আপোনালোকে গম পায় যে পোষ্ট অফিচৰ থ্ৰুদি কেনেকৈ পঠিয়াব লাগে, আৰু যোনসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। সেইটোৱে আৰু বলক গৈ থাকোঁ। এইফালে ধুনু ৰেডি হৈ গ'লি? এতিয়া আহি গ'লোঁ, যিহেতু এনভেলপত ভৰাই পঠিয়াব লাগিব ন। আৰু এইফালে ধুনীয়াকৈ পেকিং কৰি লৈছোঁ ইয়াতে, আৰু এইফালে ভৰাই দিছোঁ এনভেলপত। আৰু এইটো লৈ পেলাই এতিয়া যাম এতিয়া পোষ্ট অফিচলৈ। তো চাই থাকক ভিডিঅ'টি, এতিয়া কেনেকৈ পঠিয়াব লাগে, কি সকলো প্ৰচেছবিলাক দেখাই দিম আপোনালোকক। আৰু এইফালে ধুনীয়াকৈ লগাই আছোঁ টেপ, যিহেতু বাৰিষা বতৰ। বস্তুটো ভালকৈ পঠিয়াই দিওঁ ইয়াৰ পৰা, যাতে ছেফলি গৈ পেলাই পাওকগৈ। আৰু ইয়াৰ পৰা গৈ থাকিম এতিয়া, চাই থাককচোন ভিডিঅ'টি আপোনালোকে। চ' গাইজ, আৰু আহি পেলাই পালোঁ, যিহেতু পঠিয়াম বুলি কৈছিলোঁ আমি ইণ্ডিয়ান পোষ্ট থ্ৰুদি, আৰু আজি পঠিয়াম DTDC। আৰু এইফালে পূৰা ৰেডি হৈ গ'ল, এখন পঠিয়াই দিছোঁ। আৰু এখন যাব পুনেলৈ, ইয়াত দেখিছে আপোনালোকে, পুনে মহাৰাষ্ট্ৰ যাব। আৰু পঠিয়াইছোঁ মাৰ্ঘেৰিটাৰ পৰা। আৰু এইফালে দি দিওঁ এতিয়া বোলে এখন পঠিয়াবৰ কাৰণে লাগে 600 টকা ইমাৰ্জেঞ্চিত, আৰু নৰ্মেলত পঠিয়ালে মানে লাগে বোলে 300 টকা। তো ভাবিছোঁ যিহেতু আমাক লাগে ইমাৰ্জেঞ্চি, তো ইমাৰ্জেঞ্চিত পঠিয়াই দিওঁ, লাগিলে অলপ পইচাটো বেছিকৈ যাওক, সেয়াই আৰু দি দিওঁ। বাইদেউ লৈ লওক এখন দি দিছোঁ। আৰু এতিয়া এইফালে লগাই দিলে এখন লেবেল। আৰু আচ্ছা, এইখন এতিয়া কিমান দিনৰ পিছত গৈ পাবগৈ? 3 days। আৰু পূৰা চিকিউৰলি গৈ পাবগৈনে? আচ্ছা আচ্ছা, অঁ মানে হেৰি ইয়াত পূৰা অৰিজিনেল ডকুমেণ্ট সোমাই আছে তো, সেইকাৰণে। আৰু এইখন দিলে ৰিচিপ্টখন, আৰু ইয়াতে লিখা আছে ট্ৰেকিং আইডিটো। পাৰ্চেলটো ক'ত গৈ পালেগৈ আমি ট্ৰেকিং কৰি পেলাই চাবলৈ পাৰিম বস্তুটো ছেফলি গৈ পেলাই আছে নাই। আৰু তেওঁলোকৰ প্ৰচেছবিলাক কৰি আছে, আৰু তেওঁলোকে এয়া ধুনীয়াকৈ টেপ চেপ লগাই আছে। আৰু এইটো আজি পঠিয়াব নেকি ইয়াৰ পৰা? আজি পঠিয়াই দিব। তো আজি পঠিয়ালে মানে 3 দিনৰ পিছত গৈ পেলাই পাবগৈ। আৰু সেইখন পূৰা হৈ গ'ল। এইফালে কিবা পলিথিন চলিথিন লগত পেক কৰিছে ধুনীয়াকৈ। আৰু এইফালে লগাইছে এখন টিকেট, যিহেতু এয়াৰপ্লেনত যাব চাগে ন, সেইকাৰণে এয়াৰ লগাই দিছে এইফালে, এয়াৰ DTDC। তো আজি মই প্ৰথমবাৰ পঠিয়াইছোঁ এনেকৈ, তো নাজানো গৈ পায়গৈ নে নাপায়, কিন্তু পালে হয়, যিহেতু অৰিজিনেল ডকুমেণ্টছ সোমাই আছে। আৰু সেইটোৱে, এতিয়া পইচাটো পে' কৰোঁ আৰু গৈ থাকোঁ। আৰু যিহেতু গম পালে আপোনালোকে যে কেনেকৈ পঠিয়াব লাগে, আৰু সকলোবিলাক মই দেখালোঁ আপোনালোকক যিমানখিনি পাৰিলোঁ। আৰু একচুৱেলি ইণ্ডিয়ান পষ্টৰ ফালৰ পৰা পঠিয়ালে মানে অকণমান যিহেতু লেটো হয় কেতিয়াবা, আৰু সেইকাৰণে ভাবিলোঁ DTDC পৰা পঠিয়াই দিওঁ, অলপ গৈ পেলাই সোনকালে পাওক। আৰু পঠিয়াইছোঁ আমি ইমাৰ্জেঞ্চিত, যিহেতু তাত ডকুমেণ্টছখিনি যিহেতু বহুত প্ৰয়োজন হৈ আছে, সেইকাৰণে পঠিয়াই দিছোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টি, আৰু নেক্সট ভিডিঅ'বিলাক আহি থাকিব আপোনালোকলৈ নতুন নতুন, আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক আহিব। তো গাইজ, আৰু পইচা দিয়া মেলা হৈ গ'ল, যিহেতু 3 দিনৰ পিছত পাবগৈ। আৰু তো গৈ থাকোঁ ইয়াৰ পৰা, ওলাই গ'লোঁ DTDCৰ পৰা। আৰু এইটো আছিল অফিচটো, তো যাওঁগৈ আৰু বলক। চ' গাইজ, আৰু যিহেতু বস্তুখিনি পঠিয়াব লাগিছে, ডকুমেণ্টখিনি পঠিয়ালোঁ, আৰু আহি গ'লোঁ এতিয়া লগৰজনৰ দোকানত। আৰু এইফালে আছে আদিত, আৰু এইফালে আছে আদিত্যৰ ভাই, ইয়াক বহুত দিনৰ পিছত লগ পাইছোঁ। আৰু এইফালে খাই লৈছোঁ কফি। আৰু আছোঁ মই বৰ্তমান এতিয়া চেগুনবাৰী তিনিআলিত, মানে মাৰ্ঘেৰিটাৰ চেগুনবাৰী তিনিআলিত। আৰু দোকানখন অকণ বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক। আৰু এইখন হৈছে চেগুনবাৰী তিনিআলি আৰু মাৰ্ঘেৰিটাৰ। চ' গাইজ, আকৌ মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আৰু যিহেতু মই ভিডিঅ'টো এণ্ডিং কৰা হোৱা নাছিলে, তাকে ভাবিলোঁ এণ্ডিং কৰি দিওঁ আজি।
আৰু আজি হৈছে 13 তাৰিখ আৰু অলপ আগতে মোলৈ ফোন আহিলে মামাহঁতৰ পৰা যে মামাহঁতে পাৰ্চেলটো ৰিচিভ কৰিলে আৰু মই পঠিয়াইছিলোঁ পুনে মহাৰাষ্ট্ৰলৈ আৰু মই যিহেতু পঠিয়াইছিলোঁ অৰিজিনেল ডকুমেণ্টছ মামাহঁতৰ আৰু মই পঠিয়াইছিলোঁ DTDC থ্ৰু দি পেলাই আৰু তেওঁলোকে কৈছিলে যে 3 দিনৰ পাছত গৈ পেলাই পাবগে আৰু অলমষ্ট 4 দিনে লাগিলে আৰু মানে গৈ পেলাই পালেগে আৰু ডকুমেণ্টছ কেইখন আৰু সেইটোৱে আৰু তাকে ভাবিলোঁ আপোনালোককো জনাই দিওঁ যে ডকুমেণ্টছ কেইখন গৈ পেলাই পালেগে নাই আৰু যিহেতু মই ভিডিঅ'টো বনাইছিলোঁ যে কেনেকৈ পঠিয়াব লাগে কি কথা সকলোবিলাক যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব আপোনালোকে সেই আৰু জয় অসম বাই বাই